হাই ফ্ৰেণ্ডছ, চব সকলো ঠিকে আছে আৰু এই গৰম পৰিছে কি কৰিব আৰু যে আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আকৌ। আজি মানে অকণমান ওলাই যাওঁ মানে পোৱালিকেইটাক লৈ অকণমান তাকে গৰমত এতিয়া ওলাই মেলি পৰা ঘামি গ'লোঁ আৰু কি কৰোঁ এতিয়া। ঠিক আছে বাৰু, গৈ থাকোঁ আমি এতিয়া। আমাৰ পোৱালিকেইটা চব ওলাইছে। ক'ত যাবা তোমালোক? ক'ত যাবা? পাৰ্ক যাবা? পাটকাই ৰিজৰ্ট। আমাৰ বেটি ক'ত যাবা? পাটকাই যাবা। তাৰপিছত ক'ত যোৱা হ'ব? অঁ, NH-37ত খানা খাব আজি ন? অঁ, হোটেলত যাবা। ঠিক আছে আমি যাওঁ তেনেহ'লে, ওলাওঁ ন? হা নেকি? ঠিক আছে, গাড়ীত উঠা, চব গাড়ীত উঠা আৰু লাহে আমি এতিয়া পালোহি 37 ধাবা। মানে কি পাটকাই ৰিজৰ্টত নোসোমালোঁ, বহুত আন্ধাৰ হৈ গ'ল, দেৰি হৈ গ'ল। আকৌ বোলো ঘূৰি যাওঁতে দেৰি হ'ব, সেইকাৰণে মানে আমি ডাইৰেক্ট গুচি আহিলোঁ। এতিয়া এইটো 37 ধাবালৈ আহিলোঁ। এতিয়া পালোহি NH-37। এতিয়া অকণমান পোৱালিখিনিক লৈ যাওঁ অকণমান পাৰ্কৰ ফালে, খেলা ধূলা কৰক, সেইটো পাৰ্কলৈ গৈ আছে। ধুনীয়া পৰিৱেশটো, কোনোবা আহিব সকলো ৰাইজে গৰম বন্ধত এসাঁজ বাহিৰত খাবলৈ ফেমিলিৰ লগত। এই ফেমিলিৰ লগতে আৰু ক'তনো যাম বুলি কৈ গুচি আহিলোঁ ইয়ালৈ আৰু ইমান গৰমত আৰু ক'ত যাব আৰু। পাৰ্কখন বৰ ধুনীয়া। ঝুলি থাক। না কেনেকুৱা লাগিছে? আহি পাইছে ন? ঠিক আছে। অনিতা, এই ফান্দাটো দে অকণমান, আছে নাই? লৈ আহা যোৱা। এইটো কৈ পেলাই মোবাইলে চোৱা। বাবা ৰ'বা, পোৱালিকেইটা খেলিছে। ফূৰ্তি পাইছে সিহঁতে। আহি দে বাবু, পুৰা উৎপাত কৰিছে। লাহে এইবাৰ বোলে চাম কঁঠাল আজি প্ৰথম দেখিছোঁ। এইবাৰ চাম কঁঠাল ইয়াত ডাঙৰে থাকে বোলে। এইটো চাম কঁঠাল গুটি। আপোনালোকে দেখিছে নাই নাজানো, কিন্তু মই আজি প্ৰথম দেখিছোঁ।
আমাৰ ডাঙৰখিনিয়ে জুলিছে তুই জোলা ৰখি আহ আহিবা পোৱালিবোৰ চব খেলি আহিলে এতিয়া আমি হোটেলত সোমাম ভিতৰত সোমাই গৈছোঁ ভিতৰলৈ বহুত মানুহ হৈছে তাত আমি এতিয়া বাহিৰত বহিম বুলি ভাবিছোঁ বাহিৰত বহিম আমি এতিয়া ইয়াতে বহিবি নেকি ইয়াতে বহিম এতিয়া আমি চাব পাৰে বহুত মানুহ আহে ইয়াতে সেই গাড়ী ভৰ্তি হয় গাড়ীৰ পৰা ভৰ্তি ভিতৰততো জেগা নাই ভিতৰত পৰা ভৰ্তি হয় ভিতৰত পৰা ভৰ্তি হয় এতিয়া পোৱালিবোৰ খুব ফূৰ্তি পাইছে ভাল পাই ফালে ঘূৰিছে নিচিনা দেখাই যায় হোটেললৈ ৰাইজক মাতিছে আহিবলৈ কয় মানুহক আহক বুলি কয় মানুহক আমি খাই বৈ উঠিলোঁ আৰু এতিয়া লাহে লাহে গৈ থাকিম আৰু প্ৰায় টাইম হ'ল আৰু চাৰে 9টামান বাজিলে 10:30 বাজিব আৰু যাব ওলাইছোঁ আমাৰ হৈ গ'ল আৰু যাব ওলাইছোঁ এতিয়া চব গাড়ীত উঠিব গৈছে আৰু অ'কে বাই বাই ঠিক আছে গুড নাইট